ফ্ৰেণ্ডছ নমস্কাৰ আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ সজিনাৰ এটি ইণ্টাৰেষ্টিং ৰেচিপি আৰু আশা কৰিছোঁ এনেকৈ ৰান্ধি খালে নিশ্চয় আপোনালোকে যথেষ্ট সোৱাদ পাব আৰু ইয়াৰ কাৰণে আপোনালোকে সজিনাখিনি এনেকৈ দেখুওৱা ধৰণে এনেকৈ কুটি ল'ব বাছি ল'ব এনেকৈ অলপ দীঘলকৈ কুটি ল'ব তাৰপিছত ইয়াতে দিয়াৰ কাৰণে দুটামান আলু ইয়াতে কুটি লোৱা হৈছে আৰু কুটি লোৱাৰ পিছত এইখিনি ধুই ল'ব ধুই লোৱাৰ পিছত কেৰাহীটো এনেকৈ দিব কেৰাহীটো দি বাকি সবজি যেনেকৈ ৰান্ধে আপোনালোকে তেনেকৈ কেৰাহীটো অলপ গৰম হোৱাৰ পিছত ইয়াতে আপোনালোকে যি তেল খায় যেহেতু আমি মিঠা তেলে খাওঁ গতিকে মিঠা তেল দিছোঁ যিখিনি খায় আপোনালোকে সেই হিচাপত অনুমান কৰি তাৰপিছত ইয়াতে দিব জিৰা আৰু জিৰাখিনি অলপ এনেকৈ ফুটাৰ পিছতে ইয়াতে দিব এনেকৈ কাটি লোৱা পিয়াজ দিব আৰু পিয়াজখিনি আৰু জিৰাখিনি এইটো লৰাই থাকিব এনেকুৱাকৈ আৰু এইখিনি অলপ ভাজা হোৱাৰ পিছতে কাটি লোৱা সজিনা আৰু আলুখিনি ইয়াতে আপোনালোকে দি দিব দিয়াৰ পিছত এইখিনি এনেকৈ লৰাই থাকিব আৰু এনেকৈ মাজে মাজে লৰাই থাকিব বাকি যেনেকৈ সবজি ভাজে আৰু তাৰ পিছতে আন্দাজ অনুসৰি নিমখ দি দিব তাৰ পিছত ইয়াতে হালধি দি দিব অনুমান কৰি দিলে হল হালধি তো নিমখ আৰু হালধিখিনি দিয়াৰ পিছতে ইয়াতে বাকি যিখিনি বস্তু দিব লাগিব এইখিনি ইয়াতে পিছি থকা হৈছে ইয়াতে সৰিয়হ তাৰ পিছত জলকীয়া কেঁচা জলকীয়া আৰু জিৰা পিছি থকা হৈছে তাৰ পিছতে এইখিনি আকৌ এনেকৈ লৰাই থাকিব মাজে মাজে নহলে আকৌ তলত লাগি ধৰিব আপোনালোকে কমেন্ট কৰি জনাওকচোন যে আপোনালোকে কেনেকৈ ৰান্ধি খায় সজিনা তাৰ পিছত এইখিনি অলপ লৰাৰ পিছত এইখিনি ঢাকি দিব লাগিব ঢাকন এখন দি অলপ 5 মিনিট মান ঢাকি থৈ দিব ঢাকাৰ পিছত এইটো আকৌ ঢাকনটো তুলি দিছো এতিয়া ইয়াতে আকৌ পিছি থোৱা সেই জিৰা তাৰ পিছত সৰিয়হ আৰু জলকীয়া যিখিনি পিছি থোৱা আছিল সেইখিনি ইয়াতে দিছো আপোনালোকে যিখিনি খায় সেই অনুমান কৰি ইয়াতে দি দিব তাৰ পিছত দিয়াৰ পিছত এইখিনি লৰাই থাকিব আৰু এনেকৈ লৰাই থাকিব আৰু লৰাই এনেকৈ যেতিয়ালৈ ভাজা নহয় এনেকৈ আপোনালোকে ইয়াতে এইখিনি ভাজি থাকিব তাৰ পিছত সবজিখিনি এনেকৈ লৰাই থাকিব লৰাই থাকি ভাজি থাকিব আকৌ এনেকৈ বহুতে কি কৰে সজিনাখিনি ডালিত দিও খায় আপোনালোকেও কমেন্ট কৰি জনাবচোন যে আপোনালোকে সজিনাখিনি কেনেকৈ খাই ভাল পায় মই হলে এনেকৈ খাই ভাল পাওঁ আৰু ইয়াতে এতিয়া অলপ পিছত পানী দিব লাগিব তো পানীখিনি আপোনালোকে গৰম কৰি থব পাৰে ঠাণ্ডা পানী দিলে ঠাণ্ডা পানীও দিব পাৰি কোনো কথা নাই যেহেতু এতিয়া সজিনাখিনি অলপ পুৰত হৈছে গতিকে পানীখিনি গৰম কৰি থলে বেছি ভাল হ'ব আৰু ইয়াতে অনুমান কৰি পানী দি ল'ব আপোনালোকে আৰু পানীখিনি দিয়াৰ পিছত অলপ সিজিবলৈ দিব লাগিব কাৰণ এতিয়া সজিনাখিনি পুৰত হৈছে গতিকে ভালকৈ যদি সিজা নাযায় খাই ভাল নালাগিব আৰু পানীখিনি এনেকৈ দিয়াৰ পিছত আপোনালোকে এইটো আকৌ অলপ লৰাই দিব আৰু লৰাই দি ইচ্ছা কৰিলে আপুনি ঢাকন মাৰিও দিব পাৰে পানী অলপ আৰু অলপ দি দিছো ইয়াতে পানী দি আকৌ ইয়াতে লৰাই দিছো অলপ আৰু আপোনালোকে কেনেকৈ খায় অলপ জোল টাইপৰ খায় নে অলপ শুকান টাইপৰ খায় সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই হিচাপত আপোনালোকে পানী দিব তাৰ পিছত ঢাকন মাৰি থৈ দিব অলপ সময় আৰু এতিয়া ঢাকনটো উঠাই চাইছো কেনেকুৱা হৈ আছে
আৰু ঢাকনটো উঠাই আকৌ অলপ লৰাই দিব আৰু চব্জিখিনি মোটামুটি হৈয়ে গৈছে আকৌ অলপ ঢাকন মাৰি থৈ দিলোঁ হয় এতিয়া অলপ জল জল হৈছে ইচ্ছা কৰিলে নমাব পাৰি আৰু আপোনালোকে যদি জলটো অলপ কম খায় আকৌ অলপ ৰাখি দিব বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভাল লাগিলে লাইক এটা কৰি এপ্ৰিচিয়েট কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাব